হেল্ল' গাইজ, আজি বিহু বুলি অলপ ওলাই আহিলোঁ আৰু এয়া চাওক অলপকৈ আপোনালোকক দেখুৱাইছোঁ সৰু এটা মিনি ভ্লগ লৈ আহিছোঁ। এয়া মাহঁতে বজাৰ কৰি আছে, ময়ো লগতে আছোঁ বাৰু, কিন্তু মই ভিডিঅ' কৰি আছোঁ। এয়া চিল্কাললৈ আহিলোঁ, এতিয়া মায়ে এয়া মেখেলা চাই আছে। বিহু বুলি আৰু অলপ চলপ ওলাই আহিছোঁ আৰু মানুহবোৰ দেখি ভালো লাগে নহয় জানো বিহু বুলি। সেয়া আৰু এইবোৰে চাই আছোঁ, বৰ ধুনীয়া আহিছে কিন্তু পচন্দো হোৱা নাই, কিছুমান হৈছে। এয়া চাওক বেগ লৈছোঁ, বেগটো বৰ ধুনীয়া, মই এনেই লৈ গুচি আহিলোঁ আৰু ভাল লাগিলে দেখি। তাৰপিছত এয়া চাওক বজাৰ কৰা হৈ গ'ল, চাদৰ ল'লোঁ। তাৰপিছত আমি তিনিজনী আহি গ'লোঁ। এয়া দেখিছে বৌ আহিছে লগত মা আৰু মই, মানে বজাৰ কৰি আমি আহি গ'লোঁ হোটেললৈ। আৰু অলপতো কিবা এটা খাই যাবই লাগিব, কাৰণ আহি পোৱাৰ পিছত আৰু হোটেলত যদি নোসোমাওঁ মনটো একেবাৰে বেয়া লাগে। এয়া ল'লোঁ ঠাণ্ডা, মায়ে ল'লে কফি, মজা। তাৰপিছতে আৰু পিছত লাহে লাহে আমি অৰ্ডাৰবোৰ দি থাকিলোঁ আৰু লাহে লাহে আহি থাকিল আৰু। তাৰপিছত নেক্সট আহি গ'ল এয়া চিকেন ফ্ৰাই ম'ম', বহুত টেষ্টি হয় জানেনে খাবলৈ। আৰু আমি প্ৰায় আহি থাকোঁ ইয়াত, আৰু এনেকৈ খাই খাই পূৰা লেকচাৰ মাৰি মাৰি আমি সময়খিনি পাৰ কৰিলোঁ, মানে ভাগৰটো আমি পলুৱাই ল'লোঁ আৰু। তাৰপিছতে আকৌ নেক্সট আমি ওলাই আহিলোঁ চহামলৈ বুলি। এয়া খাই আছোঁ দেখিছেনে, পূৰা লেকচাৰ দি আছোঁ। ঠিক আছে, আকৌ অকণমান আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ। আৰু আমি এয়া চহাম পালোহি। ঠিক আছে, এতিয়া বজাৰ কৰি লওঁ আৰু বাকীখিনি আৰু নেদেখুৱাওঁ আপোনালোকক। আকৌ এটা মিনি ভ্লগ লৈ মই আহি আছোঁ, বাই বাই।